নমস্কাৰ বন্ধুসকল, আজি মই এটা বিশেষ ভিডিও বনাম আৰু এই ভিডিওটোত আপোনালোকক ক্লিয়াৰ কৰিম যে গ্ৰেড 3 গ্ৰেড 4 এই পোষ্টসমূহত এডমিট আহিছে নেকি। হয় বন্ধুসকল, তাৰ বাবে আপুনি মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। হয় বন্ধুসকল, মই এটা DHS এটা ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন লৈ আহিছোঁ, যিটো নটিফিকেশ্যনত আছে গ্ৰেড 4 600 পোষ্ট অনলাইন এপ্লিকেশ্যন। হয় বন্ধুসকল, এই পোষ্টটো ওলাইছিলে আপোনালোকৰ 30 ডিচেম্বৰ 2018 30 ডিচেম্বৰ 2018 ওলাইছিলে আৰু ইয়াৰ লাষ্ট ডেট আছিলে আপোনালোকৰ 4 জানুৱাৰীত লাষ্ট ডেট আছিলে আৰু এপ্লাইটো অনলাইন আছিলে আৰু ইয়াত আপোনালোকৰ টোটেল 600 আছিলে। তাৰপিছত ইয়াত আৰু আপোনালোকৰ পোষ্টসমূহ কি আছিলে, আৰু পোষ্টসমূহ আছিলে আপোনালোকৰ ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, নাইট চকীদাৰ, চুইপাৰ, পিয়ন, ডাৰ্ক ৰুম এটেণ্ডেণ্ট, ধুবি আৰু কুক। এইসমূহ পোষ্টত টোটেল 600 ভেকেঞ্চি ওলাইছিলে। আৰু এতিয়া বৰ্তমান যিটো এডমিট কাৰ্ড আহিছে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত আহিছে। আৰু কিছুমান কেণ্ডিডেটে ভাবি আছে যে গ্ৰেড 4 মানে এই ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল এই পোষ্টসমূহত এডমিট আহিছে নেকি। মই আপোনালোকক ক্লিয়াৰ কৰি দিম যে বৰ্তমান ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, নাইট চকীদাৰ, চুইপাৰ, পিয়ন, ডাৰ্ক ৰুম এই আটাইকেইটা পোষ্টত এতিয়ালৈকে এডমিট অহা নাই আৰু পৰীক্ষাৰ কোনো একো নটিফিকেশ্যন অহা নাই। আপোনালোকৰ আৰু এটা পোষ্ট আছিলে, তাত আপোনালোকৰ গ্ৰেড 3 পোষ্ট আছিলে, আপোনালোকৰ ছ'চিয়েল ৱৰ্কাৰ আছিলে, কম্পিউটাৰ আছিলে আৰু আপোনালোকৰ এইবিলাক পোষ্টত আপোনালোকৰ গ্ৰেড 3 পোষ্টটো আছিলে আৰু গ্ৰেড 4 এটা আছিলে। এই গ্ৰেড 4টো কিছুমানে ভাবি আছে যে গ্ৰেড 4টো আহিছে, এইবিলাক আহিছে, কিন্তু আপোনালোকে নিশ্চিন্ত থাকক যে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্লৰ একো এডমিট নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। হয় বন্ধুসকল, এইখিনি আছিলে। যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।